না না লাইট মারি দিছো লাইট দিছো বাবা লাইট দিছো কাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল মই বহুত দিন ধৰি ভিডিঅ' দিয়া নাই কাৰণ এই অলপ ব্যস্ত আছিলোঁ সো আজি এটা নতুন ব্লগ দিম বুলি ভাবিলোঁ ভিডিঅ'টো একদম ৰাতি শ্বুট কৰিছোঁ একদম মজা হৈছে সো আপোনালোকে চাব গোটেই ভিডিঅ'টো মই দেখাম আপোনালোকক গোটেই আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক প্ৰথমতে আমি ক'ত আছোঁ সেইখিনি দেখাই লওঁ তাৰপিছত বাকী ৰাতিৰ এনজয়টো আপোনালোকক দেখাম আমি আছোঁ পবিতৰা ইকো ভিলেজ এতিয়া ৰাতিৰ কাহিনীবোৰ দেখাম মই এই ভিডিঅ'টোত চাই থাকিব গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ ৰাতি আমাৰ কি কি হৈছিল আমি দেখাই আছোঁ চাই থাকক আপোনাৰ আমি য'ত আছোঁ এইটো পবিতৰা ইকো কেম্প জেগাটো মজা হয় এটা ভাল ভিউ পাওঁ আমি ৰাতিপুৱা ভাল ভিউ পাইছোঁ ইয়াতে এইবিলাক আমাৰ ছাৰহঁত এইবিলাক ৰুম ডাবল ট্ৰিপল বেড আছে ইয়াতে ৰুমবিলাকত দেখার একদম মানে পুরা ডক্টর শার্ট পেন্ট পিন্ধি পেলাই একদম চুট টুট লগাই মানে মানুহে নকয় যে এইটো চেলছৰ মানুহ এইটো ডক্টৰ বুলিয়ে ক'ব নহ'লে এমাৰ বুলি ক'ব এই গ্ল'বেল নেট কম্পিউটাৰ বুলি এটা কম্পিউটাৰ আছে কম্পিউটাৰ এজেঞ্চি এটা আছে তাত আমি বহি আছোঁ দুইটাই আলোচনা কৰিছোঁ আজি কেনেকৈ হ'ব কি হ'ব তেনেকৈ আহক চিনাহাতত এটা ফোনটোত কৈছে হেল্ল' অঁ দাদা লাগিছিলে মোক সি আকৌ মনিব দাদা আপোনাক লাগিব মই গৈ আছোঁ আপুনি ক'ত আছে তাৰপিছত সি কৈছে মই নেমকেয়াৰ পৰা ওলাইছোঁ গৈ আছোঁ সি ওলাই গুচি গ'ল মই মানে হোলাই ভাই মোলাই মইতো বহি আছোঁ মই আজি কি হ'ব তাৰপিছত তেনেতে মই ভাবিছোঁ ইটো এটা দিবলৈ গৈ আছে কানেকশ্যন মানে এয়াৰচেলৰ পোষ্টপেড কানেকশ্যন দিয়ে মই যে মই লগত এটা CUG কৰি দিম ক্ল'জ ইউজাৰ গ্ৰুপ মানে আৰু এটা লগত দিলে ফ্ৰী হৈ যায় দুইটাৰ মাজত মানে আনলিমিটেড কলিং হৈ যায় তাৰপিছত মই ভাবিলোঁ কি মই পিছে পিছে গৈ পেলাই মই এটা CUG এটা লগাই দিম সি গৈ পেলাই দেখিছোঁ কাৰোবাৰ লগত মানে আলোচনা কৰি আছে চিনা এইফালে দি গৈছেতো অঁ হেল্ল' আপুনি ক'ত আছে সিফালৰ পৰা এটা কপি এটা আহিছে দেই নেমকেয়াৰৰ পৰা তাৰপিছত এনেকৈ লগ পালে এনেকৈ বুলি ক'লে সি ক'লে অঁ তাৰপিছত ফোনটো কাটি দুটা আলোচনা আহিলে এনেকুৱা খালে শুন দেই আপোনাক লাগে মোক নালাগে দুজনক লাগে লগত এটা কেলা কপি আছে গামোচা আপুনিও এটা লৈ লওক মোক নালাগে তাৰপিছত আপোনাক লাগিব এই ডকুমেণ্ট আছে নাই তেনেতে মই গৈ পাইছোঁ দেই এটা কাম কৰক ডকুমেণ্ট কি আছে এটা কাম কৰক আপুনিও এটা লৈ লওক লগতো কৈছোঁ আপুনি এটা লৈ লওক সেইটোকে লাগে মই যে নহয় দুটা কানেকশ্যনৰ মাজত আনলিমিটেড কলিং হৈ যায় যিটো একদম ভেটেনাৰী ডক্টৰলৈকে পূৰা আহি গৈ আছে তাৰপিছত মই লগত বুজাই আছোঁ মানে মই আৰু এটা চেভিং কৰাম চিকিউৰিটি ডিপ'জিট ল'ব লাগে 500 তাৰপিছত মই কৈছোঁ 500ত দুইটাই আনলিমিটেড হৈ যাব আপোনালোকে লৈ লওক তাৰপিছত কৈছে কি লাগিব বোলে পেন কাৰ্ড আধাৰ কাৰ্ডটো দি দিয়ক পাছপৰ্ট চাইজ ফটো আমি উলিয়াই ল'ম এতিয়া কি কৈছে দেই মই এটা কথা বুজি পোৱা নাই পেন কাৰ্ড আধাৰ কাৰ্ড কিয় লাগে মই কৈছোঁ চাওক আপুনি য'ত থাকে আপুনি কিবা এটা বস্তু ইউজ কৰিব আপোনাৰ এড্ৰেছটো আমি পাব লাগিব তেতিয়া আমি দিব পাৰোঁ ইয়ে কৈছে দেই মই এটা কথা বুজি পোৱা নাই ইনজেকশ্যন ল'বলৈ পেন কাৰ্ড আধাৰ কাৰ্ড কিয় লাগে ইনজেকশ্যনৰ কথা কোৱা নাই মই কানেকশ্যনৰ কথা কৈ আছোঁ মই ইনজেকশ্যন বিচাৰি আহিছোঁ কানেকশ্যন দি মই চিনাকি যদি কাক ধৰিলি
এই কৈছে মইতো এনেকৈ সুধিছিলোঁ ই বোলে হয় বুলি কৈছে তাৰপিছত কাহিনীটো গম পাইছোঁ কি হৈছে কাহিনীটো হা একদম ষ্টাৰ্টিঙৰ পৰা কৈছোঁ কাহিনীটো কি হৈছে মানে ইহঁত দুটা ভিতৰত নেমকেয়ালৈ গৈছে নেমকেয়াৰ ডক্টৰে কৈছে যে ইনজেকশ্যনটো বাহিৰতে পাই যাব সন্মুখত সিহঁতৰ ফাৰ্মাচীটো থাকে ইহঁতি হোলাই ভাই মোলা গাঁৱৰ মানুহ এইটো কপি কপি আহিছে ইনজেকশ্যন বিচাৰি আহিছে আমি আকৌ হ'লো ডক্টৰ তাৰপিছত ইহঁতে যে বাহিৰত পাব ই যে ফোন কৰি গৈছিলে সেইটো মানুহ আছিলে বেলেগ কোনো ইয়াৰ লগত যে মুখামুখি হ'ল ফোনত ইও এনেকৈ দিলে এনেকৈ বুলি ক'লে সি ক'লে মই কাটি পেলাই ক'লে দিলে থৈ কোনটো যে কাটি দিলে থৈ কাক লাগে বোলে মোক নালাগে এখেতক লাগে এতিয়া ই লৈ আকৌ মই যে গৈ পেলাই যে ক'লো আপুনি ই লৈ আছে আপুনি এটা লৈ লওক বেজি তাই মোক আকৌ কি মই কৈছোঁ ক'লে দুয়োটাই চিউজি হৈ যাব বোলো বাপৰে চিউজি হৈ যাব তাকো বেজি দিব মোকো বেজি দিব আমাৰ দুটা বজাত চিউজি হৈ যায় SBI কাৰ্ডত বছে মোক মানে ৰখাব লাগিবতো পতাই মেলি মাল খুৱাই চুৱাই মোক মানে হেৰি কৰি দিছে এদিন নিলে পুৰা একদম ৰক্সি বাৰত মাল খুৱাই আছে ইফালৰ পৰা ৱাইফৰ ফোন আহি আছোঁ পালোঁ এতিয়া ভাই মোৰ মানে মনত ভয় মানুহৰ মানে কি আছে প্ৰথমতে এই ভৰিত নিচা লাগে ভৰি মানে চব ঠিকে থাকে মানে এইটোত গম পাই যায় দেৰি হৈ গ'ল ৱাইফে আহি পালোহি তাৰপিছত এতিয়া ভৰি মানে জোতাযোৰ খুলিবলৈ যাওঁ এনেকৈ আছোঁ খুলিব পৰা নাই এনেকৈ গ'লোঁ হা ৱাইফে মানে কিবা বনাই আছিলে মোক কৈছে গম পাইছে মানে অলপ ডাউট হৈছে আৰু মই ভাবিছোঁ মানে সোমাই ভাবিছোঁ কিবা এটা খাই দিলে বাচি যাম লগে লগে গৈ ফ্ৰিজটো খুলি দেখিছোঁ একদম এক বাতি পূৰা আচাৰ ৰঙা পৰি আছে খাই দিয়াই ভাল কেনে ঘপা ঘপ খাই দিলোঁ খাই দিয়াৰ পিছত আমৰ আচাৰ যেতিয়া খাই দিলোঁ খাই দিয়াৰ পিছত গোন্ধ নাই ৱাইফে কেলা ধৰি আনি খুলি লৈছে চিটুকা গোন্ধাইছে ফ্ৰিজটো খুলিছে দেখে কেলা মেহেন্দি গোটেইখিনি খাই দিলে ময়ো গম পাইছোঁ লাগিছে চিচা বাতিত মানে হেৰি ধৰি মই আচাৰ বুলি ভাবি এনেকুৱা মটৰ আহিছে মই গম পোৱা নাই কি খাই আছোঁ তাৰপিছত মোক এনেকৈ ধৰিলে যে ধৰিলে কেলা এক ঢকা মাৰিলে জোতাই চোতাই ৰাতিপুৱাই গম পাইছোঁ চব ঠিকে আছে ভাই হাৰ্পিকো এনেকুৱা লাল হৈ গ'ল নহয় গোটেই হাৰ্পিকেও কাম দিয়া নাই যাক লাইট দিছো লাইট আমি কোনো নাই দে একলাই দে চন্দন তোমাক ফোকাস দি আছো আমি কি মানবে কৃষ্ণ চাই গেছে বেড়ে গেল কলিয়া কৃষ্ণ কি নিয়র
জিভা মাৰি আছে ই বৰ বেয়া বস্তু বে সঁচাই বৰ বেয়া বস্তু বে এইটো কি দিছে লা লা লা